আমাৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰে প্ৰটেকশ্যন অফিচাৰে এটা খবৰ দিলে যে তেওঁলোকে এখন ইলিগেল টিম্বাৰ টুৱাৰ্ডছ মেঘালয়া ৱেষ্ট জেণ্টিসকলৰ ফালে লৈ যাবলৈ গৈ আছিলে, ৰখাব পৰা নৰখাওঁতে তেওঁলোকে তেওঁলোকৰ DBL গানেৰে ফায়াৰ কৰোঁতে গাড়ীখনৰ এটা টায়াৰ পাংচাৰ হয় আৰু আপোনাৰ গাড়ীখন ৰখে। তাৰপিছত কেইবাজনো মানুহ আছিলে, তাৰে 3জন মানুহ তেওঁলোকে কৰায়ত্ব কৰিব পাৰিলে আৰু মোক লগত ফোনত কথা হয়। তাৰপিছতে মই মাকৈলুম আউটপোষ্টলৈ লৈ আহিব দিলোঁ। মাকৈলুম আউটপোষ্টত য'ত আমি আছোঁ এতিয়া, ইয়াত হেণ্ড অভাৰ কৰিলোঁ। তাৰপিছত আমাক পুলিচ এছিষ্টেণ্ট বিচাৰিলে সেই ট্ৰাক কৰিব লাগে, কিন্তু টায়াৰ পাংচাৰ হোৱাৰ কাৰণে টায়াৰটো ফিট কৰি থাকিব পৰা নাছিল। কিন্তু ইন দি মিন টাইম অলপকৈ মানুহ আহি পেলাই গেডাৰিং হ'ল। ঠিক 6:30, 7টামান বজালৈকে তাত মানুহ বেছিকৈ যেতিয়া গেডাৰিং হ'ল, তেতিয়া তলত খবৰ লৈ আছিলোঁ। মই ৱেষ্ট জেণ্টি এছপিৰ লগত কথা পাতিছিলোঁ। তাৰপিছত আমি ট্ৰাকখন এৰি থৈ পেলাই মানুহখিনি বেক কৰিবলৈ কৈছিলোঁ, কিন্তু অলৰেডি দুইফালৰ পৰা মানুহে গতিকে আমাক ওপৰত এটেক কৰিলে। আমাৰ পুলিচৰ মানুহৰ ওপৰতে দা কটাৰী লৈ পেলাই এটেক কৰিছে। সিফালৰ পৰা এটা এতিয়া আমি তদন্তত কৰিলে ওলাব, কোনোবা ফায়াৰিঙৰ চাউণ্ডো শুনিছে বুলি কৈছে। গতিকে আমাৰ মানুহে যেতিয়া ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছে, তেতিয়া আহিলে। পিছত আমি গম পাওঁ যে 3জন খাচী মানুহ, জয়ন্তীয়া মানুহ আৰু এজন কাৰ্বি ল'ৰা, হোমগাৰ্ড ল'ৰা, এতিয়া আমি গম পাইছোঁ যে আৰু 2জন মানুহ অন ৱে টু জোৱাই হস্পিটেল, জোৱাই মেডিকেল ট্ৰিটমেণ্টত তেওঁলোকে পাইছে। এৰেষ্ট কেইজন কৰিলে ছাৰ? আমি এৰেষ্ট কৰিছোঁ। আমি 3জন মানুহক আমি কেছ কৰি পেলাই আমি এৰেষ্ট কৰিছোঁ। এই 3জন মানুহৰ ওপৰত এগেইনষ্টত কেছ তেওঁলোকক যদিও আমি মানুহ এৰেষ্ট কৰিছোঁ, পুলিচৰ এটা থাকে যে কিছুমান আপুনি কেতিয়াবা বেলেবল ছেকশ্যনত এৰেষ্ট কৰিলেও আমি যদি দেখোঁ যে এইটো পিছত দিগদাৰ কৰিব পাৰে, আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিব পাৰোঁ। আৰু কেতিয়াবা এনেকুৱা হ'লেও ইন দ্য ইণ্টাৰেষ্ট অফ যদি পিচ এণ্ড ট্ৰেংকুইলিটিৰ ক্ষেত্ৰত আমাৰ থাকে কিছুমান কথা, আৰু আমি সেইটো কাৰণে আমি মানুহকেইজনক ইন দি মিন টাইম আমি যাবহে দিছোঁ। ৰিচিভ কৰি আমাৰ ইয়াৰ পৰা লৈ গৈছে। আমি একদম ৰিচিভ চালান বনাইছোঁ, কোনে নিছে তেখেতৰো আছে, উইটনেছসকল আছে। আমি আমাৰ ডিফু মেডিকেল কলেজত তেওঁলোকৰ মেডিকেল কৰাইছোঁ। গতিকে তেওঁলোকৰ এগেইনষ্টত কেছ চলিব। আমি কেছ তেওঁলোকৰ এগেইনষ্টত আমি আৰ্থিক প্ৰমাণ লৈ পেলাই আমি ভালদৰে ইনভেষ্টিগেট কৰিম, পিছত আপোনালোকক জনাম। তেওঁলোকৰ DSP এজন আহি ৰিচিভ কৰি লৈ গৈছে। তেওঁলোকৰ SP আহিছিলে, DC আহিছিলে, আৰু যিজন থানাৰ তেওঁলোকৰ DSP ল' এণ্ড অৰ্ডাৰ, নামটো আছে মোৰ, মই আপোনাক দিব পাৰিম। তেখেতে লৈ গৈছে। আমাৰ যি তেওঁ ডেড বডিটো তেওঁলোকে লৈ গৈছে। আমি তাত পষ্টমৰ্টম কৰিছে, আৰু আমি DC আৰু SP লগত কথা পাতিছোঁ, আৰু তেওঁলোকে এচুৰেঞ্চ দিছে। আৰু আমি অলৰেডি হোৱাটছএপত আমাৰ ডিটেইলছটো দিছোঁ। হোমগাৰ্ডৰ কমাণ্ডেণ্টো আহিছে ডিপুৰ পৰা। গতিকে শুদ্ধকৈ নাম লৈছোঁ। আমি আধাৰ কাৰ্ড নাম্বাৰসহ তেওঁলোকলৈ চেণ্ড কৰিছোঁ, আৰু তেওঁলোকে কৈছে PM হোৱাৰ লগে লগে আমাক ফৰ্মেলি তেওঁলোকে আমাক হেণ্ড অভাৰ কৰিব। ঘটনাটো ছাৰ প্ৰকৃততে কোন জেগাত হৈছিলে? আমাৰ ডিছপিউটেড এৰিয়া, আমাৰ মাকৈলুম য'ত আমি খাৰা আছোঁ, ইয়াৰ পৰা 10 কিলোমিটাৰমানৰ পিছতে আপোনালোকে এটা মুকুৰহ বুলি পেলাই এটা ফৰেষ্টৰ বিট অফিচ পাব। তাৰ জাষ্ট 2 কিলোমিটাৰ আগতে অসমৰ ভূমিটো ছাৰ ডেড বডিটো আমাৰ অসমৰে ডিপাৰ্টমেণ্টৰ ডেড বডি আছিলে, কিন্তু আমি কিয় লৈ আহিব পৰা নাই? আপুনি চাওক কি হ'ল, তেওঁলোকে আমাৰ যেতিয়া এটা ইছ্যু হ'ল, গতিকে আমাৰ যিহেতু ইয়াত অলপ ফ'ৰ্চখিনি ষ্ট্ৰেংথেন কৰোঁতে আমাৰ অলপ টাইম লাগি গ'ল, কিন্তু তেওঁলোকে ইন দি মিন টাইম তেওঁলোকৰ অলপ ৰেইনফ'ৰ্চ কৰি পেলাই লৈ গৈছে। গতিকে আমি নিয়া বা তেওঁলোকে নিয়া একেটা কথা। গতিকে তেওঁলোকে আমাক ডেড বডি আমাৰ যিটো তেওঁলোকৰ কথাটো লৈ গৈছে, আমাৰ যিজন ল'ৰা লেকটে বুলি পেলাই